বাৰ বাৰ মানে এইটো স্পেচিয়েলৰ মানে আগৰ পৰাই মানে এইটো ড্ৰেইনৰ কথা আমি আগতেই আলোচনা কৰিছিলোঁ। যখন মানে ফাৰ্ষ্ট মানে ষ্টাৰ্টিং হয় বা মানে নালা নৰ্দমাবিলাক মানে ওলাই যাব বুলি সিহঁতে কৈছিল, কিন্তু সেইবিলাক আওকাণ কৰি সিহঁতৰ কামটো নকৰিলে। তথাপিও আমি মানে এই আশাতে মানে স্বাধীন হোৱাত আমি অলপ অফিচাৰ লগতে সিহঁতৰ অফিচাৰ আমাৰ ৰাকেশ কপিল বড়োৰ লগত আলোচনা কৰিছিলোঁ, আপোনালোকে অতি সোনকালে এইটো পানীৰ বাটটো এৰি দিব লাগে, মানে সোনকালে ওলাই দিয়ক, নহ'লে আমাৰ এই ল'ৰা ছোৱালী আৰু গাঁৱৰ মানুহে কিছুমান গৰু আপোনাৰ এইটো ছাগলী অলপ কেতিয়াবা আমি পথাৰত ওলাই দিওঁ, সেইবিলাক মানে আমি বান্ধিব নোৱাৰা হৈছে অৱস্থাত। আৰু ল'ৰা ছোৱালী আমাৰ মানে ইয়াৰ পৰা বহুত ল'ৰা ছোৱালী খেলি মানে উন্নত হয়, ফুটবল খেলি ৰানাৰ কিবা কিনে আৰ্মি থাৰ্মি দৌৰাৰ কাৰণে সিহঁতৰ মানে ওচৰ চুবুৰীয়া মানুহ আহি ইয়াতে আমাৰ ফিল্ডত মানে জমা হৈ তাতে মানে প্ৰেক্টিচ কৰে। সেই প্ৰেক্টিচ কৰিব নোৱাৰা হ'ল, আজি মানে ইমান মানে কিবা হ'ল, স্পেচিয়েলি এই কামটো নকৰিলে আওকাণ কৰিলে সিহঁতে। সেইকাৰণে যে যদি আজি প্ৰকৃতভাৱে আজি খোৱাত মানে আন্দোলন কৰা যদি সিহঁতে আজি কিবাটো আমাৰ কথাটো নলয়, আমি 1 মাহ আন্দোলন কৰিম, তাৰপিছত জংগী আন্দোলন কৰি আমি এইটো মানে কিবা কৰিছোঁ, ৰাইজে মানে এইটো কিবা লৈছোঁ, সিদ্ধান্ত লৈছোঁ। আৰু যদি আপোনালোকে সেই কথাটো যদি কৰে আমিতো আন্দোলন নকৰিম, এটাই আমার কথা এইটা। অসুবিধাটো আমি এক মাসের পৰা হৈ আছো, আৰু এখন কর্তৃপক্ষতো জনাইছো, জনাওঁতে মানে সিয়ে স্বাধীনতাতে আমি আকৌ মানে ক'লো সিহঁতক এই আমি একেলগে আমাৰ স্বাধীনতা দিৱসৰ ফ্লেগ উঠাই দিছোঁ, তাতে মানে আমি আলোচনা কৰিলোঁ, কপিল বড়োৰ লগত আলোচনা কৰিছে আপোনালোকে অতি সোনকালে কামটো কৰক, ড্ৰেইনবিলাক সেইটো লৈ আমি হাঁহৰ লগত খাই খাজিয়া কৰিব অহা নাই, আমাকলৈকে হাতটো এৰি দিয়ে, এইটো পানীটো নালাটো নৰ্দমাটো ড্ৰেইনটো মানে ওলাই দিলে, এইটোৱেই আমাৰ সমস্যা, এইটোৱেই। প্ৰতিবাদ কৰাটো সেইটোৱেই আমাৰ আজি খাগৰাবাৰী ৰাইজে ওলাই আহিব লগাত পৰিল। যিটো আমাৰ স্পেচিয়েল হোৱাৰ আগতে আমাৰ যিটো আমাৰ বাৰিষা টাইমত নেচাৰেল পানী হয়, এইটো ডাইভাৰচন কৰাৰ কাৰণে আগতে ঠিক ঠাক কৰা আছিলে, কিন্তু আজিলৈকে সেই ডাইভাৰচন কৰা দেখা পোৱা নাই। স্পেচিয়েলি কোনো দায়িত্ব লোৱা নাই, কিন্তু আমাৰ গাঁৱে চাগাৰী ফাকাৰী মানে স্পেচিয়েলৰ লগত আমাৰ কথা বাৰ্তা আছিলে, আমাৰ সেইটো জ্বলন্ত সমস্যা হয় বাৰিষা টাইমত, সেইটো ডাইভাৰচনটো কৰিব লাগে বুলি আমি আগতে মানে জনোৱা আছিল, বাৰ বাৰ বহি পেলাই আমি সেইটোও মানে আলোচনা কৰি আছিল, কিন্তু আমাৰ কথাবিলাক কোনো মানচি কৰা নাই বা অভিলাষ কৰি আছে এতিয়ালৈকে। ইয়াৰ কাৰণে আজি সেই প্ৰতিবাদটো আমি কৰিব লগা বাধ্য কৰি ৰেছপন্স কৰা নাই, এনেকৈ লাগে। এতিয়াতো আমি সেইটো নকৰিলে আমি এনেকৈ আমি বন্ধ কৰা প্ৰত্যেক আমি বন্ধ কৰাৰ বাধ্যতা হ'ম, চলুচন নোহোৱালৈকে আমি সেইটো বন্ধ কৰিব আমি উপায় নাই, কিন্তু আমি বাধ্যতা হ'ম। হয় জানো এইটো আমাৰ সীমা নাই, বন্ধ কৰাৰ সীমা নাই। হয়, আৰু এটা কম মই ইয়াতে আমাৰ সেইফালে চাইডত মানে একদম চৈত্য যুগৰ পৰা আমাৰ কিবা এগ্ৰিকালচাৰ দং আছে, আৰু সেইটো আমাৰ একে টাইমতে আমাৰ দং আছে, সেইটো মানে লাষ্টৰ সিফালেও মানে বন্ধ কৰা হৈছে, সেইফালে মানে বন্ধ কৰা আছে, সেই ডাইভাৰচনটো এতিয়ালৈকে ঠিক কৰা নাই, সেইটো এটা আমাৰ প্ৰব্লেম, সেইটো আৰু এটা ফিল্ম। আৰু লগতে সেইটো আমি খুব আছোঁ ইয়াৰ মাজত কোম্পানী হ'লে আমাৰ এৰিয়াৰ চুবুৰীয়া মানুহে ইয়াৰ খাম বাছ লেবাৰ চেবাৰ ঘূৰি পাব বুলি কৈছিলে, কিন্তু এতিয়া দেখা যায় যে কোম্পানীয়ে বাহিৰৰ পৰা মানুহ আনি পেলাই ইয়াতে কাম কৰি আছে। আমাৰ চুবুৰীয়া ৰাইজে আমাৰ লোকেল মানুহ ইয়াৰ মানে কাম পাবলৈ আমি মাৰধৰ কৰিব লাগে, ধমকি দিব লাগে, এনেকুৱা দলে হৈ আছে। আমাৰ মানুহ এতিয়া লেবাৰ যে জনি কৰি আছে সিহঁতক চাথাই কৰি আছে, বাহিৰৰ পৰা মানুহ আনি পেলাই ইয়াতে কাম চলি আছে, সেইটোও আমি এটা প্ৰতিবাদ। আমাৰ সেইটো ৰাইজৰ দুখে সেইটো কাম কাজ লেবাৰ হওক যি হওক কাম কৰিব পাব লাগিছিল ৰেগুলাৰভাৱে, কিন্তু সেইটো আজি দেখা পোৱা নাই, 2 দিন কৰে 3 দিন নাই, এনেকুৱা দৰে আমাক চলি আছে, সেইটো এটা দুৰ্নীতি কৰি আছে আমাৰ স্পেচিয়েল কোম্পানীয়ে। সেইখিনিয়ে ছাৰ।